যোৱাকালি যিহেতু আমাৰ চুনু মানুহ বাৰ্থডে আছিলে তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আচলতে ভিডিঅ'টো যোৱাকালি দিবলৈ আছিলে, সময় অসুবিধাৰ বাবে দিব নোৱাৰিলোঁ আৰু বহুতো এডিটৰ কামো বাকী আছিল। তাতে ভিডিঅ'টোৰ মাজলৈ যাওকচোন। আৰু ৰাতিপুৱা সকলো কাম বন আজৰি কৰি চাহটোপা লৈ লওঁ, কেঁহা চাহটোপা খালে কিমান যে ভাল লাগে। আৰু লগতে আহোঁতে মায়ে অলপ চাউল লৈছিলে, জহা চাউল, তাকে ধুনীয়াকৈ তিয়াই ৰাখিলোঁ। সেই সময়তে মানুহজনে বজাৰৰ পৰা পালেহি, ককাইকে অৰ্ডাৰ দিছে বেলুন টুপি আনিবলৈ, আৰু লগালগ সিহঁতি বেলুনে বিচাৰিলে, আনিছেনে নাই দেউতাকে। এফালে আকৌ আমাৰ মা, মোৰ নিজৰ মা, জন্ম দিয়া মা, চুনু মানুহক ধুনীয়াকৈ লৈ লৈছে। ইহঁতি বেলুন ফুলাব ধৰিলে। মই আকৌ লগতে এফালে কচু, কোমোৰা আৰু দাইলখিনি লৈ লৈছোঁ, আৰু লগতে বেগকেইটা চাই লৈছোঁ কি কি আনিছে। চব্জি কাটি ৰেডি কৰি এইফালে আকৌ চাবলৈ আহিলোঁ, ইহঁতি বেলুন ফুলাই আজৰিয়ে হ'ল। এফালে আধা অংশ শেষে কৰিলে বেলুন, আৰু লগালেও। কিমান যে ফূৰ্তি নহয় ককায়েকৰ ভাত, আজি চুনু মানুহ যিহেতু এবছৰ হ'ল, আৰু এই বাৰ্থডে ককায়েকে যিহেতু সকলো বেলুন চেলুন ফুলাব পাইছে, ফূৰ্তিত ক'বই পৰা নাই। আৰু লগতে সেই সময়তে মামীয়েকো পালেহি, আৰু আহোঁতে লগতে মামীয়েকে নিজে কেকটো বনাই আনিছে। এইফালে আকৌ মায়ে চব্জিখিনি ৰেডি কৰি আছে, লগতে এফালে পায়সো বনাই ল'লে ধুনীয়াকৈ। মোৰ নিজৰ ভাইটি বোৱাৰী, খুৰীদেউ মোৰ নিজৰ ওচৰৰ বৌ, এইফালে আকৌ মোৰ দেওৰানী, লগতে আমাৰ মাহী, ইহঁতি ৰুটি বেলি আছে, বেলাই খচাই খচি আছে, আৰু লগতে মাহীয়ে ধেমালিতে হাই ৰুটি খচি আছোঁ বুলি কৈছে। এইফালে আকৌ ইহঁতে ধুনীয়াকৈ হাঁহি ধেমালি কৰি ৰুটি খচি আছে। সেয়েহে মাহীয়ে উঠি গৈ মাৰ লগতে এফালে আকৌ ৰুটি পুৰিব ধৰিলে। যিহেতু সৰু সৰু ল'ৰা ছোৱালীবিলাকক খাবলৈ বাবে মাতিছোঁ বাৰ্থডে, সেয়েহে ভাবিলোঁ প্ৰথমবাৰ যিহেতু ৰুটিকে দিওঁ। এইফালে আকৌ চুনু মানুহ মামীয়েকে ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই, টুপি চুপি পিন্ধাই ৰেডি কৰিলেই, কেক কাটিবলৈ যিহেতু সময় হ'ল। এইফালে আকৌ আমি পিছে এনেদৰে পাতোঁতে চাকি এগছি জ্বলাই ধুনীয়াকৈ সৰু সৰু ল'ৰাবিলাকক মাতি এনেদৰে বাৰ্থডে পাতোঁ। বিশেষ একো আয়োজন নকৰোঁ তেনেদৰে। আচলতে ভিডিঅ'টো বহুত দীঘলীয়াই হ'ল নহয়নে? দীঘলীয়া হ'লেতো আপোনালোকে বেয়া পাই চাই, কিন্তু তথাপিতো উপায় নাই, আৰু শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ আপোনালোকে। আৰু এনেদৰে ধুনীয়াকৈ সৰু সৰু ল'ৰাখিনিক আগত ৰাখি, মমাইকহেঁতো আহিছে যিহেতু, ওচৰৰ বায়েক পেহীয়েক সকলো আছে, আৰু সিহঁতক সকলোকে আনি ধুনীয়াকৈ কেকটো কাটিলোঁ। আৰু এইফালে চুনু মানুহ কটাৰীখনেই নেৰে, কেকটো কটাৰ পিছত ইমানেই ভাল পাইছিলে কটাৰীখন ধৰি, আৰু কেক ককায়েকক খোৱাবই নিবিচাৰে, কিন্তু তথাপিতো অকণমান যেনে তেনে কৰি দিলোঁ, আৰু সকলোৱে ধুনীয়াকৈ বাৰ্থডে উইচ কৰিলে। আৰু এনেদৰে কেক কাটি আজৰি হ'লোঁ। এফালে আকৌ খোৱা বোৱা যোগাৰ কৰিবলৈ সময় হ'লেই নহয়, পিছে দেখাব নোৱাৰিলোঁ সেইখিনি। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।